হেল্ল' এভৰিৱান, শেহতীয়াকৈ হ'লেও আপোনালোক সকলোকে মহাশিৱৰাত্ৰি বহুত শুভেচ্ছা জনালোঁ। আৰু শিৱৰাত্ৰি বুলি আমিও খালোঁ অকণমান ঘোটা বাবা প্ৰসাদ বুলি আৰু খালোঁ। পিছে ৰাইজ, এয়া প্ৰসাদ আনি দিয়া মানুহ দুগৰাকী হৈছে এই দুগৰাকী দেই। ইহঁতক বুলি অকণমান ভিডিঅ'ত উঠাই দিব লাগে, চ' ময়ো অকণমান উঠাই দিলোঁ আৰু শিৱৰাত্ৰি বুলি আমাৰ ওচৰৰ সকলোখিনি মানুহে মিলি খালোঁ আমি লুচি ভাজি। পিছে আপোনালোকে বাৰু এনেকুৱা কিবাকিবি ফেষ্টিভেল আহিলে খায়নে বাৰু ওচৰৰ মানুহখিনি মিলি? একচুৱেলি ফেষ্টিভেল বুলি নহয়, যদি এনেদৰে কিবা খোৱা হয় এনেকুৱা পৰ্ব আহিলে, তেতিয়া সকলোৰে মাজত মিলা প্ৰীতিবোৰ অলপ বেছি হৈ থাকে আৰু সেয়ে আমিও খালোঁ এনেকৈ লুচি ভাজি। আৰু আপোনালোকেতো এয়া আটা খচি থকা দেখিলে, আৰু ভাজিৰ কাৰণে বনাই থকা হৈছিলে বুট দালি। আপোনালোকে বাৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' এতিয়া ব'লক আমিনো কেনেকৈ কি কৰিলোঁ আপোনালোকেও এবাৰ চাওক। পিছে ৰাইজ, আপোনালোকে বাৰু আমাৰ ৰুটি বেলা ষ্টাইল দেখিছেনে বাৰু? অকণমান কেজুৱেল হৈ থাকিলে আৰু ৰাইজ, আপোনালোকে পিছে নাহাঁহিব আৰু। এতিয়া সকলোখিনি বনাই মেলি হৈ গ'ল আৰু সকলোৱে ভাগ বতৰা কৰি খালোঁ আমি এনেদৰে। A few moments later. আৰু ৰাতি সাঁজৰ কাৰণে বনোৱা হৈছিলে আমাৰ ঢেকীয়া শাক আৰু সৰু আলু গুটিৰ লগত মাগুৰ মাছ। পিছে আপোনালোকে খাই ভাল পায়নে? এটা কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। পিছে আজি মায়ে এয়া জুইতহে বনাইছিল দেই, যিহেতু জুইত বনোৱা টেষ্টটো অকণমান বেলেগ হয়, গতিকে সকলোৱে খাই ভালেই পায়, সেয়ে আজি এয়া জুইতে বনোৱা হৈ গ'ল। চ' এতিয়া ব'লক মইনো কেনেদৰে বনালোঁ আপোনালোকে এবাৰ চাওক। চ' আমি আজিলৈ ভাত খালোঁ এনেদৰে। পিছে আপোনালোকেনো কেনেদৰে খালে এটা কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। চ' আজিলৈ ভিডিঅ'টো মই ইমানেই, আশা কৰোঁ চাই ভাল পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। চ' আজিলৈ আহিলোঁ, বাই।